সকলোকে স্বাগত জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা ৰাখিছোঁ সকলো ভালেই আছে। আচলতে যোৱাকালি ভিডিঅ' হয় এইটো। যোৱাকালি আমি গৈছিলোঁ ৰিয়ানহঁতৰ স্কুলৰ, মানে ৰিয়ানহঁতৰ ফ্ৰেণ্ডছ হয় আৰ্যনীল আৰু জিমি বা, তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ। মানে আৰ্যনীলৰ মাকৰ নাম জিমি। খুবেই ভাল লাগিল। আচলতে আমাৰ এনেকুৱা খানা হৈয়ে থাকে, তো পাতিলে আৰু এই বাচ্ছা পাতি দেখিছেনে। মই স্কুল যোৱা নাছিলোঁ, তথাপিও খানা মেইন, সেইবাবে খানালৈ গ'লোঁ। আৰু এয়া দেখিছেনে সিহঁতৰ খেলা ধূলা, ইমান ফূৰ্তি। এইপিনে ৰিয়ান অকল গাড়ী গোৱাৰ লগতে ভিডিঅ' হৈছোঁ। কিবা এটা কোৱা আকৌ, ক'লৈ আহিলি, ক'ত আহিলি কোৱা আকৌ। আজি আমি পংকিবা হ'লে আহিছোঁ। পংকিবা क्या सोच है रे तेरी मानना पड़ेगा। আমাৰ নিমন্ত্ৰণ আছে শংকৰদেৱৰ শিশুসকলক আজি আমি ইয়ালৈ আহিছোঁ। আৰু লগতে মাতৃসকলক, লগতে মাতৃসকলকো তেহেঁতৰ ঘৰতে আমি খাবলৈ পাইছোঁ তৃপ্তি এসাঁজ। আৰু কি ক'ম নাজানো, নাই ইউটিউব চেনেলটো নাই যে দোকানী মানুহ অভ্যাসো নাই মোৰ কথা কোৱা। সামৰণি মাৰিছোঁ, ধন্যবাদ। আৰু এই কিনাৰজনী কৈ দে, মোৰ চেনেল এটা আছে কৈ দে, মোৰ জানমণি চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি দিব। জানমণি ব্লগ, মই তলত লিংকটো দি দিম বাৰু। লিংকটো দি দিবা, ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব, ওচৰতে থকা বেল আইকনটো এনেকৈ টিপি দিব, হৈ গ'ল। পাহিমা কিবা এটা ক'বানে? হাই হাই, আজি পাহিমাক আহিছে, পাহিমাক আজি যে আহিছে আৰু ন, ভাল লাগিছে, কিমান ভাল লাগিছে। আমাৰ ঘৰলৈ নগ'ল আকৌ, মোৰ এইটো মানে অন্তৰত আঘাতটো থাকি আছে। মই ল'ৰাটো এতিয়া বিয়া চিয়াও নাই নহয়, দেৱতী নগ'লে, দেৱও নগ'ল, অন্তৰত বৰ আঘাত পাইছোঁ। ধন্যবাদ। সেইকাৰণে মায়ে পূৰা চিনি পায়, দুইজনী পূৰা চিনি পায়। আৰু এদিন অকলেও গৈছিলে তেতিয়া প্ৰথম, একদম পূৰা চাহ খাইছে। কি তোমাক থাকি মানে হেৰি, তোমাৰ মাক মোক বেছি ভালকৈ, তেওঁ মোক বহুত মানে খুব ভাল লাগিছে। আমি এতিয়া জিমিহঁতৰ ঘৰলৈ আহিছোঁ আৰু এনেকুৱা খানা আমাৰ আচলতে হৈয়ে থাকে। এইটো জিমি ঘৰলৈ আহিছোঁ, মানে হেৰিয়ৰ লগত কল্পটো মুক্তি কিবা এটা আছে যে, তুলসীৰ লগত কল্পটো মুক্তি, তুলসী বতাহত কলকেইটা আৰু কলপতৰো আমি আৰু পংকিবা ব্লগটো কৈ দিয়া, মই লিংক দি দিম। তই জানমনিও কৈছোঁ আৰু অ'কে, মোৰ হৈছে পংকিতত্বই আছে, মোৰ নাম সকলোৱে চাব, ভাল পালে যদি লাইক কৰিব, কমেণ্ট কৰিব, সকলোৱে কৰিব, চিন্তা নকৰিবা। ছাবস্ক্ৰাইব কৰি দিব, আৰু আমি এয়া খাবলৈ বহিছোঁ। আচলতে জিমিবাক সহায় কৰিবলৈ, জিমিবাই যি চিলাই কাম কৰে, তেওঁৰ দোকানৰ নবৌ আহিছিল, আচলতে নবৌসকল দুগৰাকী। আৰু আচলতে আমি গৈছোঁ আৰু খোৱা তেনেকুৱাই হৈছে। আৰু জানেই ল'ৰা ছোৱালী আছোঁ, পূৰা উৎপাত আৰু সিহঁতৰ মানে, সেইটো কাৰণে গোটেইবোৰে খালোঁ। এয়া খুব ভাল লাগিল। ভিডিঅ'টোৰ জৰিয়তে কৈছোঁ থেংকছ জিমিবা, ইমান ধুনীয়াকৈ আমাক নিমন্ত্ৰণ দিলা আৰু আমি গৈ খালোঁগৈ। এটা আচলতে ফূৰ্তি, খোৱানো কি, ভাল লাগিলে। দেখা কেঁচুৱা থকা কেইদিন আৰু গোটেইকেইদিন লগ হৈ থাকোঁ। আছিলোঁ চবৰে এটা ন ৰখাব লাগে। ই নাখায়, ইয়াতে খাব, খুৱাই দিব লাগে, ইয়াক কি ক'বা আৰু। আৰু খাই বৈ উঠি জিমিবাৰ ঘৰৰ পৰা বিদায় ল'লোঁ, ভাল লাগিল। আৰু গোটেইখিনি আমি আচলতে খোজকাঢ়িয়ে দেৱজনীহঁতৰ গাড়ীত গুচি আহিলোঁ। আৰু এয়া দেখিছেনে ৰিয়ান, ৰুটিছমান আৰু নিয়ৰ, তিনিটা উৎপাত। আচলতে ভালো লাগে এনেকুৱা সময়কণ কেমেৰাত বন্দী কৰি ৰাখিলোঁ। চুলিৰ ৰূপ দেখিছেনে। আচলতে জিমিবাৰ ঘৰৰ পৰা আহিলোঁগৈ, আহি এতিয়া পিছবেলা 3টা বাজিছে। আৰু ৱালখনৰ পৰা মানে খুব মুখখন ৰঙা ৰঙা লাগিছে। মই মূৰটো আহি ধুই দিলোঁহি, বিয়া আছে, বিয়ালৈ যাম, ব্লগটো সামৰিব লাগিব। তো বিয়াতে অলপ আৰু দেখুৱাই মেলি ব্লগটো সামৰিম, সকলোৱে চাই থাকিব। আৰু মানে
পুতুক আচলতে আজি স্কুল নগ'লোঁ কৈছিলে মই স্কুল নগ'লোঁ মানে কালি ৰিয়ানী ভাওনা চালে সেইবাবে আৰু যেনিবা ঘৰত বহুতেই ভাল লাগিল গোটেইখিনি ফূৰ্তি কৰিলোঁ ল'ৰা ছোৱালীটো উৎপাত থাকিবই নহয় কাৰণো ল'ৰা ছোৱালী উৎপাত নকৰে কৰেই সকলোৱে কিন্তু তথাপিও ঠাণ্ডা ল'ৰা ছোৱালীও আছে বাৰু তথাপিও আমাৰ ইহঁতে ইমান হুলস্থুল কৰিছে ভাল লাগে ল'ৰা ছোৱালীবিলাক ঘৰখন অকণমান গহীন ভাৱটো অলপ ফূৰ্তি হৈ থাকে চ' বহুত ভাল লাগিলে মই ভিডিঅ'টোৰ জৰিয়তে যিবিলাক থেংকছ দিছোঁ ইমান ধুনীয়াকৈ আমাক খোৱালা বোৱালা সকলোকে আৰু এতিয়া ওলাই পিনে ৰূপটো দেখুৱাম বাৰু বেছি একো মেকআপ চেকআপ নকৰোঁ ক'লে ভণ্টি এজনী কৰি দিয়ে ভণ্টি তাৰপৰা আজি আৰু তাইক ওচৰলৈ নাযাওঁ আৰু দেৰি হ'ব এওঁ মানে ওলাই মেলি ৰখি থাকিবলৈ খুব গালি খাওঁ তেন্তে ব'লক বেছি কথা নকওঁ ভিডিঅ'টো সামৰোঁ আৰু মানে অলপ দেখোঁ বিয়া ল'ৰা বিয়া হয় অকণমান এনেই লাজো লাগে মানুহত কি ভিডিঅ' বিয়া খাবলৈ গৈছে কিন্তু আঘোণ মাহৰ বিয়া ভাল লাগে বা সেইটো কাৰণে আচলতে আমি গাড়ীত উঠিলোঁ আৰু ভণ্টি গৈছিলে ভণ্টি এগৰাকী এয়া পাই থাকে সিহঁতক কেইজনী আৰু এয়া দেখিছেনে বিগ ফুডবিলাকত সোমালোঁ আচলতে ৰিয়ানৰ বাবে সোমাব লাগে ৰিয়ানে সকলো চিনি পায় কোনডোখৰত কি আছে ক'ত ৰেষ্টুৰেণ্ট আছে চব চিনি পায় কোনটো ৰাস্তাই কি যায় ইমান মানে কৈছোঁ নহয় আৰু দেখিছেনে দুয়ো কাষে পথাৰ ইমান ভাল লাগিছে গোটেই সেউজীয়া পৰিৱেশ আৰু ভালো লাগে পথাৰৰ দিনত আৰু মোৰ ৰাস্তাবিলাকত মানে গৈ থকা সময়ত বিয়া বুলিয়ে নহয় ভিডিঅ'টো কৰি ভাল লাগে য'তে গৈ থাকোঁ আচলতে এয়া মহ আহিছে খুব ভাল লাগিছে ক'ৰবাত গ'লে ভিডিঅ' কৰিলে আচলতে ভাল লাগে আৰু এয়া বিয়া ঘৰত আমি খাব বহিলোঁ কিন্তু খানা খুব ধুনীয়া দিছিলে বিৰাট ধুনীয়া লাগিলে খাই আৰু আমাৰ নবৌহঁত বৰমাহঁত সকলো গৈছিলে এয়া আমি খাই আছোঁ তো এয়া আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ